আইও কি হৈছে করব না তাহলে সুস্মাজন মেলে হয় নেকি ও তোমাক মাৰিছে হে তেৰিকা হা কতনো হিহত ৰবা মই হিহতক মাতি আছো ৰবা বহা আইও সৰুপুনা সুস্মাজন নিদিয়ে ন একো নাই মই হিহতক কম ন তোমাক মাৰিছে ন নাই দিয়া তুমি সবতকে সৰু নে মই হিহতক মাৰি আছো বাখৰ চতুৰ্ভুজ বহুভুজ এফালে আসুন নাকালিম করব না মকম রে হিন্দু বাখর চতুর্ভুজ বহুভুজ এই সৰুপোনাক কোনে মাৰিছে মই মাৰা না কাকা ই মাৰিছে মই মাৰা নাই কাকা ই মাৰিছে মই মাৰা না কাকা ই মাৰিছে হয় নেকি তোমালোক গোটেই কিটা মোক কাষত আহাচোন আজি মই তোমালোকক এটা বহুত ধুনীয়া সাধু কথা কম হয় নেকি কাকা শুনিবা তেন্তে শুনা এখন গাঁৱত এজন খেতিয়ক আছিল আৰু খেতিয়কজনৰ 4জন ল'ৰা আছিল কিমান কষ্ট খেতি কৰা তথাপি মানুহবিলাক গৰু এৰাল দিব নেৰে কিমান কম আৰু গৰু নেদিবি এৰাল নেদিবি এই বছৰকৰ মূৰত খেতি কৰোঁ অলপমান ধান পাওঁ সেইখিনিতে আকৌ ৰাইজৰ মানুহে গৰুবোৰ এৰি দিয়ে এই চাচোন গৰু খেতি কৰাই জানে কিমান কষ্টৰ মূৰত অলপ শস্য পাওঁ আমি ধান পাওঁ তথাপিও মানুহ গৰু ছাগলীলে দৰৱ দিব নেৰে তাৰ মানুহ গৰু খেদি ভাগৰি গৈছে কিমান গৰু খেদি আজি ঘৰত যে ক'ব লাগিব গৰুবিলাক ভালকে পানী নহ'লে পতাম গৰু মই দে এই গৃহস্থ মানুহ ঘৰত আছে নে এই গৰু ছাগলীকে বান্ধি থবি বুলি কৈছো নহ'লে একদম ঠেং ভাঙি দিমি বেয়াৰ পায় খেতি বাতি আমিহে কৰোঁ আমিহে জানো তহঁতে ঘৰত বহি থকা মানুহবিলাক কি জানিবি হা এই বা তহঁতৰ কাৰণে আমি খেতি কৰিব নোৱাৰোঁ গৰু ছাগলী কিমান কৈছো দৰৱ দিবি নাই এবাৰ মই যাবিচোন খেতিত যদি গৰু ছাগলী যায় ন ঠেং এটা ভাঙিম পিছত কি কৰা দেখা পাম সৰুপোনা মোৰ লগত আচোন পথাৰত অলপ মোক সহায় কৰি দিবি নৰো মোৰ ইচ্ছা নাই ইহঁতক লৈ মই বৰ বিপাঙত পৰিছোঁ কি কৰা যায় ইমান ডাঙৰ হ'লে সি একো এটা কামো নকৰে এনেকৈ হ'লে কেনেকৈ খাব সদায়তো মই নাথাকিম 4জন ভাই ককাই 4জনৰ মাজতে মিলা প্ৰীতি নাই কি কৰা যায় তহঁতৰ কি হ'ল শান্তিত বহিব দিনিয়ে তহঁতক পিঠিব মই তহঁতক গোটেইকেইটা
এনেকৈ হ'লে কেনেকৈ হ'ব? গোটেইকেইটাৰ ভৱিষ্যত অন্ধকাৰ হ'ব। এনেকৈ সদায় সদায় কাজিয়া একেবাৰে মিলা প্ৰীতি নাই 4জন ভাই ককাৰ মাজত। এনেকৈ হ'লে নহ'ব, ময়ে কিবা এটা কৰিব লাগিব। তিখৰ, বাখৰ, চতুৰ্ভুজ, বহুভুজ, তোমালোক গোটেইকেইটা মোৰ কাষত আহচোন। নামাৰোৱা, গোটেইকেইটা আহচোন, কাম আছে, আহা। গোটেইকেইটা আহা। তোমালোক গোটেইকেইটা ইয়াতে ধুনীয়াকে বহা, মোৰ কথা আছে তোমালোকৰ লগত। বহা। শুনিছেনে? তোমালোক প্ৰত্যেককে এডাল এডাল কাঠি দিছোঁ, আৰু এই এডাল এডাল কাঠি তোমালোক গোটেইকেইটা ভাঙাচোন। চাওঁ, ময়ো এইটো লোৱা। তোমালোক প্ৰত্যেককে এডাল এডাল কাঠি দিলোঁ না মই, যে প্ৰত্যেকে সেই কাঠিকেইডাল ভাঙাচোন এডাল এডালকে। তোমালোকে এডাল এডালকে ভাঙিলা, বঢ়িয়া। এতিয়া তোমালোকক মই কেইডালমান কাঠি একেলগে দিছোঁ, যে প্ৰত্যেকে এই কাঠিকেইডাল ভাঙি মোক দেখাবা হা। প্ৰথমতে দিছোঁ মই তিখৰক। তিখৰ লোৱা। মই নোৱাৰো দেউতা। তুমি নোৱাৰা? বাখৰক দিয়াচোন। এইবাৰ চতুৰ্ভুজে চেষ্টা কৰাচোন, পাৰা নেকি চাওঁ। নোৱাৰো দেউতা, তই ল। নোৱাৰো দেউতা। এতিয়া বুজিলা নে বোপাহঁত? তোমালোক যেতিয়া এডাল এডাল কাঠি দিলোঁ, তোমালোকে সহজতে ভাঙিব পাৰিলা, আৰু যেতিয়া মুঠা বান্ধি দিলোঁ, তোমালোক কোনেও ভাঙিব নোৱাৰিলা। কি বুজিলা? ঠিক তেনেদৰে তোমালোকে যদি একেলগে মিলা প্ৰীতিৰে থাকা, তোমালোকক কোনেও হানি বিঘিনি কৰিব নোৱাৰে। বুজিলা? বুজি পাইছো দেউতা, আজিৰ পৰা আমি সকলোৱে মিলা প্ৰীতিৰে থাকিম। বঢ়িয়া। এতিয়া বুজিলা? বুজিলা সাধুটো? কি বুজিলা কোৱাচোন? আজি যদি তোমালোকে এনেকুৱা কাজিয়া লাগি থাকা, হা, এইটো সিটোৰ লগত মিলা প্ৰীতি নাথাকে, তেনেহ'লে কি হ'ব কোৱাচোন? ডাঙৰ ডাঙৰ কামো তোমালোকে কৰিব নোৱাৰিবা। গতিকে আজিৰ পৰা সকলোৱে মিলা প্ৰীতি থাকিবা। দেখিলানে একতাৰ বল কিমান? গতিকে সকলোৱে মিলা প্ৰীতি থাকিবা দেই। আজি সাধুটো ইমানতে শেষ হ'ল। তোমালোকে এতিয়া যোৱা পঢ়াকৈ, আমি আকৌ অহাকালি সাধু কম। বুজিলা একতাৰ বল কিমান? গতিকে আজিৰ পৰা মিলা প্ৰীতি থাকিবা দেই। ব'লা এতিয়া পঢ়াকৈ যোৱা। আমি যাব পাৰোঁ। যোৱা।